ঐ জাপে দিম দি চাঙত ও তোমাৰে বেজাৰত ঐ আকাবোৰ হপি দিম ও জানৈ নদীৰ কুবাল হুতত কি হলো আজি বতৰটো গুমা যে ৰামায়ণ নে মহাভাৰত ঐ ল'ৰাছা ইনে মাথাটো গৰম হৈ আছে তই আকৌ সেই মহাভাৰতৰ হুকুমটো হয় জলাজত ঘিউ ঢালিবলৈ নাহিবি কথা বেয়া হৈ যাব কিন্তু হ'ব হ'ব থ আমুকাই নবনালে আকৌ তোৰ মনোৱা মানুহো নাই যত যি খং আছে মোৰ ওপৰতে যা আৰু বেয়া পাইছ যদি যাওঁগৈ দে ৰহ গোখানি এনেই কৈছো আৰু দুদিনমানহে তাৰপিছত চোন একেবাৰে যাবিগৈ তই চাগে মোক পাহৰি যাবি ন মোৰ কিন্তু তোলৈ বৰকৈ মনত পৰিব সৰুৰে পৰা মধুৰ কথা ক'ব পৰা তইতো আছ সৰুতে এক হেৰুৱালো দেউতাই চহৰৰ বন্ধু ল'ৰাজনৰ লগত বিয়া ঠিক কৰি দিছে দেউতাৰ কথা পেলাব নোৱাৰোঁ সৰুৰে পৰা অকলশৰীয়া মানুহটোৱে মোক লৈ বহুত কষ্ট কৰিছে কিন্তু তাৰ এতিয়াৰ পৰা ইমান আপত্তি ইটো নকৰিবা সিটো নকৰিবা আমুকলৈ নাযাবা তামুকলৈ নাযাবা সি অলপো মোৰ কথা বুজিবলৈ চেষ্টা নকৰে হ'ব হ'ব থ এতিয়া কান্দি ৰঞ্জিকিব নালাগে যা ঘৰলৈ যা ৰচোন অলপ বহি থাক এটা কাম কৰিবি বিয়াত মোক যৌতুকত লৈ যাবি বিয়াৰ পিছত কাজিয়া ভাঙিব পাৰিম ঠাট্টা কৰিছোঁ নাই কৰা সঁচাই কৈছোঁ তোৰ কাজি মা মৰিলো ইমান বিগাইছে বেছি দুখ পালি চাওঁ কি কৈছিলি তই মোক ঠাট্টা কৰিছ এক মিনিট বন্ধুসকল আপোনালোকক এইখিনি জনাওঁ যে বৰ্তমান সময়ত আমাক চলিবলৈ বহুতো এক্সট্ৰা টকাৰ প্ৰয়োজন হৈছে আৰু তাৰ বাবে আমাক এটা এক্সট্ৰা ষ্টেবল ইনকামৰ প্ৰয়োজন হয় মই ক'বলৈ বিচাৰি আছোঁ 1xbet প্লেটফৰ্মটোৰ বিষয়ে যোনটোৰ দ্বাৰা বহুতো লোকে ঘৰতে বহি বহুতো টকা আৰ্ণ কৰি আছে আৰু 1xbetটো হৈছে এনেকুৱা এটা প্লেটফৰ্ম যিটোত হয় বিগ উইনিং ফাষ্ট পে আউট আৰু ৰিস্ক ফ্ৰী আৰু আপোনালোকেতো জানেই 2024 চনত বহুতো ক্ৰিকেট খেল হ'ব লগা হৈছে T20 IPL ওৱান ডে টেষ্ট মেটচ আৰু এইবিলাক খেল আপোনালোকে 1xbetত সম্পূৰ্ণ লাইভ চাব পাৰিব আৰু তাৰ ৰিজাল্টো চাব পাৰিব লগতে ইয়াত আপোনালোকে অনুমান কৰি পানি বাজি লগাব পাৰিব আৰু বহুতো টকা আৰ্ণ কৰিব পাৰিব বিভিন্ন ধৰণৰ গেমছ আছে আৰু সেইবিলাক খেলি পিনি আপোনালোকে টকা আৰ্ণ কৰিব পাৰে লগতে ইয়াত ক্ৰেছ কিমান প্ৰফিটেবল গেম সেইটোও আছে আৰু এটা কথা আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত মোৰ ভাগৰ প্ৰমো কোডটো ইউজ কৰে তেনেহ'লে 42,000 পৰ্যন্ত বোনাছ পাব পাৰে গতিকে দেৰি কিয় কৰি আছে যাওক মোৰ প্ৰমো কোড ইউজ কৰক লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এনজয় কৰক কালি ইমান সৰু কথাতে ফোনটো কাটি দিব লাগে নেকি সৰু কথা প্ৰত্যেক দিনাই তোমাৰ নতুন নতুন আপত্তি মোক তুমি কিয় বুজিবলৈ চেষ্টা নকৰা যিমানে বিয়া দিন কাষ চাপিছে সিমানে তোমাৰ নতুন নতুন কথা তুমি বুজি পাব লাগিব আৰু মোৰ বুজিব লগা কি আছে বিয়াৰ পিছত দিনৰ টানত থাকিব লাগিব আৰু তাত মন গ'লে কাৰোবাৰ লগত পুখুৰী পাৰত বহি থকা তেনেকুৱা পৰিৱেশ নাই তাত পুখুৰী পাৰত মানে তুমি আকাশৰ কথা কৈছা চোৱা আকাশ মোৰ সৰুকালৰ ভাল বন্ধু সি কেৱল মোৰ বন্ধুৱে নহয় সি মোৰ মান অভিমান নিজৰ আপত্তি একো প্ৰতিবাদ নকৰাকৈ ভাঙি যায় সন্মান কৰে সি মোক তুমি মোক সিমানখিনি বুজিব নালাগে মাত্ৰ মই সুখী হ'ব পৰাকৈ তুমি মোক বুজিলেই হ'ব মনে বিচৰা কাৰোবাক পাইছে যদি গুচি গ'লেই হ'ল আৰু তুমি মোৰ পৰা তেনেকুৱা আউটডেটেড ভাল পোৱা আশা নকৰাই ভাল
কিয় আকাশ দুদিনমানৰ পিছত তোৰ প্ৰয়োজনী বিয়া আৰু তই যে খৈ কাটি আছ কামুৰিবলৈ আকৌ আহিলি ন বেলেগ বাতৰি নাপাওঁ তই হা কেলা কেলা তাৰ কেলা খংডাল চা ইমান দিনে লগতে থাকি ঘেণ্টাডাল কৰি আছিলি এতিয়া আৰু থাক টিলিঙা কোবাই হ'ব দে দুখ কৰিব নালাগে সন্ধিয়া পেহী ঘৰত গৈ দুইটাই 2 কোৱাৰ্টাৰ মাৰি থৈ আহিম কেলা তই যাবিনে এতিয়া আকৌ মোৰ ওপৰত খং দেখাবলৈ আহ গাঁৱততো চবে জানে তহঁতৰ মাজত কিবা চলি আছে বুলি বেটাই আকৌ বন্ধুত্ব বজাই ৰাখে নহয় তাই মোৰ সৰুকালৰ বান্ধৱী আৰু কেনেবাকৈ তাইক যদি মই মনৰ কথা কৈ দিয়াৰ পিছত এই বাদ দে এইবোৰ চাহ অকণ বনাওঁ ৰ খাই পিনি ওলাই যাম ঐ পঢ়ি আহিছে এটা কাম কৰ তই দুটাই কথা পাত মই যাওঁ যা তেতিয়া ঠিক আছে তোৰ কি হৈছে এইকেইদিন যে দেখা দেখিয়ে নাই আৰু কেইদিনমানৰ পিছত মোৰ বিয়া মই আহিব লাগে নে তই যাব লাগে তেনেকুৱা একো নাই গাটো বৰ এটা ভাল লাগি থকা নাই সেইকাৰণে যোৱা নাই চাওঁ গাটো বেয়া নেকি কটা গাটো ঠিকেই আছে তাৰ মানে মোৰ গোসাঁইটো মনটো বেয়া লাগিছে চাওঁ এইফালে আছোন ধেমালি কৰি নাথাক তই যা ইয়াৰ পৰা ঐ তই কান্দিছ কিয় তই এনেকৈ কান্দি নাথাকিবি নহ'লে ময়ো কান্দি দিম নাই কন্দা তই যাবি গৈছে সেইকাৰণে অলপ দুখ লাগিছে তই চাগে মোক পাহৰি যাবি ন ঐ তোৰ বাৰু মোলৈ মনত পৰিব নাই ঐ ল'ৰা আবুল তাবুল কিন্তু বকি নাথাকিবি ভালকৈ থাকিবি বেছিকৈ কাজিয়া নকৰিবি অভিমান ভাবিবলৈ মই তাত নাথাকিম খং উঠিলে বুক ফুলাই তোৰ কাষলৈ আহিম নহয় আকৌ বিয়া দিনা মই দিয়া কাপোৰযোৰ পিন্ধিবি ভাল লাগিব হ'ব দে তই এতিয়া কাপোৰযোৰকে পিন্ধিম মোৰ পৰি যদি সঁচাকৈ ডাঙৰ হলো দূৰতে লুকা ভাকু খেলা টাংগুটি খেলা বিলত বৰশী পাবলৈ যোৱা তই যে স্কুলত মোক নেদেখিলে ঠে পাতি আছিলি এইবোৰ তোৰ মনত আছেনে আছে তইনো আজি মোৰ কথা কিয় কৈ আছ তোৰ মনত আছেনে মই যে ঢোল নবজালে তই বিহু নাচিছিলি আৰু এবাৰ যে এইখন গাঁৱৰ ছোৱালী আমাৰ লগত বিহু নাচিবলৈ আহোঁতে মোৰ কাষত নাচোতে তই যে ঠেল লাগি ঘৰলৈ গুচি আহিছিলি আৰু তই যে এবাৰ মোক পথাৰত চিঞৰি কৈছিলি ঐ তোৰ বহুত কষ্ট হৈছে ন ৰোৱনী দাৱনী লাগিলে কবি মই আছো অথনিৰ পৰা ফোন কৰি আছিলোঁ কি কৰি আছিলা হল বুলি অনবৰতে ফোনটো হাতত লৈ ফুৰিব নোৱাৰো নহয় মোৰ কি কাম নাই বুলি ভাবিছা নেকি তুমি অনবৰতে মানে এই ইমান দেৰিৰ পৰা ফোন কৰি আছো আৰু মোৰ ফোন উঠাটো তোমাৰ দায়িত্ব আৰু মোৰ ফোনটোতকৈ তোমাৰ এনেকুৱা কি ডাঙৰ কাম থাকিব পাৰে
নে কাৰোবাৰ লগত পুখুৰী পাৰত বহি কি কি ক'ব বিচাৰিছা তুমি ইমান নিৰ্লজ্জ কেনেকৈ হ'ব পাৰিলা তোমাক মই কিমানবাৰ ক'ম যে আকাশ মোৰ সৰুকালৰ ভাল বন্ধু তুমি তাক মিছাতে আমাৰ মাজত আনি বদনাম চাপি নিদিবা তাৰ নাম ললেই জ্বলা নহয় হে নে পুৰণা কিবা স্মৃতি জাগি উঠে মনে থাক আৰু এটা শব্দ নকবি তোৰ যদি মোৰ লগত বিয়া হ'বলৈ মন নাই তেন্তে বিয়া ভাঙিব পাৰ মই সকলো কথা দেউতাক কম যিটো মানুহৰ লগত হাঁহি জীৱনটো কথা বুলি ভাবিছিলো সেইটো মানুহে মোক পাৰে পাৰে কৈছিলো তোমাক মই বিচৰাতে তুমি মোক সুখ দিব নালাগে মাত্ৰ অলপমান মৰম অলপমান বিশ্বাস বিচাৰিছিলো তোমাৰ পৰা কিন্তু তুমি বহুত তললৈ নামিলা নিবি আৰু সহ্য নকৰো তোমাৰ ইগো তোমাৰ চেল্ফ ৰেচপেক্ট তোমাৰ লগত ৰাখা মোৰ দৰে আৰু দুটা ছোৱালী এজনী তোমাৰ জীৱনত নহ'লেও হ'ব কিয় নিবিৰ কিয় তুমি মোৰ জীৱনটো অন্ধকাৰ কৰিবলৈ আহিছিলা মোৰ কি ভুল আছিলে কোৱা নিজৰ কথা চিন্তা নকৰি তোমাৰ বিয়াত সন্মতি দিছিলোঁ বহিবলৈ সেয়া কি মোৰ ভুল আছিলে দেউতাৰ কথা মতে মই বিয়াত বহাটো মোৰ ভুল আছিলে কিয় কিয় নিবিৰ কিয় কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা কিয় নিবিৰ হেল্ল' 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 পৰি হেল্ল' মোৰ কথাটো শুনাচোন কোৱা চোৱা মই বহুত কথা চিন্তা কৰি তোমাক কিছুমান কথা ক'ম বুলি ফোন কৰিছোঁ মই শুনি আছোঁ নিবিৰ মই দুদিনমানৰ পৰা এটা কথা লক্ষ্য কৰি আহিছোঁ আমাৰ বিয়াৰ দিন যিমানেই কাষ চাপি আহিছে মই নিজকে এটা প্ৰশ্ন কৰিছোঁ কিয় আমি এটা গঢ়ি উঠা সম্পৰ্কক লৈ আবদ্ধ হ'ব বিচাৰিছোঁ বাৰু হঠাৎ এনেকৈ কিয় ভাবিব ধৰিলা নিবিৰ চোৱা তোমাক মই ঢেৰ জিতি ক'লোঁ বহুত হাৰ্ট কৰিলোঁ তোমাক অলপো বিশ্বাস কৰিবলৈ চেষ্টা নকৰিলোঁ মই কেৱল মোৰ ইগ' মোৰ চেল্ফ ৰেচপেক্ট এইবিলাকত লাগি লাগি এবছৰে তোমাক মই দুখেই দি থাকিলোঁ মই তোমাৰ বাবে একেবাৰে পাৰফেক্ট নহয় তোমাৰ বাবে আন কোনোবা ৰৈছে পৰি মানে আকাশ বৰ ভাল ল'ৰা তোমাক তাতকৈ আৰু কোনোৱে সুখ ৰাখিব নোৱাৰে তুমি মোৰ বাবে নহয় তুমি কেৱল তাৰ বাবে নাকান্দিবা পৰীৰ সপোনৰ ৰাজকোঁৱৰ মই নহয় আকাশে ভালে থাকা তোমালোক কেতিয়াবা আকৌ লগ পাম তুমিও ভালে থাকা নিবি লগ পাম দেউতা মই বুজিছোঁ মাজনী বাহিৰৰ পৰাই তোৰ মই সকলোবোৰ কথা শুনি আছিলোঁ মই বৰ ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ বন্ধুত্বৰ সম্পৰ্কটো মজবুত কৰিবলৈকে মই তোৰ মত নোলোৱাকৈ বিয়া ঠিক কৰি পেলাইছিলোঁ কিন্তু তই চিন্তা নকৰিবি তোৰ যি ইচ্ছা তই তাকে কৰ
এতিয়াও দেৰি হোৱা নাই। দেউতা ঐ গৰু, তোক যে মই অটোৰ পৰা বিচাৰি ফুৰিছোঁ আৰু তই ইয়াত দেৱদাসটো হৈ বহি আছ। কামুৰি নাথাক দেই, ঘৰলৈ যা। বিয়ালৈ তোৰ আৰু এনেও বেছি দিন নাই। মানুহে এনেকৈ দুইটাকে একেলগে দেখিলে বেলেগ কিবাই ভাবিব, আৰু তোৰ সেইডালেতো মোক এনেও দেখিবই নোৱাৰে। নেযাওঁ যা, ইমান মোৰ ভয়তে লৈ জীয়াই আছ কেলৈ? ঐ আঁতৰ, এতিয়া লেলা মম দেখাব নালাগে। অতদিনে বুজিবলৈ চেষ্টা কৰিলি জানো? তই জানো বুজাই দিছিলি, মই যেনিবা তোৰ মনটো বুজি নাপালোৱেই। তইচোন মোৰ সকলো কথাই বুজি পাওঁ। তোৰ এইটো কথা ক'বলৈ মোক ইমান সাহস নহ'লনে? সৰুৰ পৰা আপোন বুলি ক'বলৈ, সকলো কথা খুলি ক'ব পৰাকৈ, মোৰ মনটোক বুজি পোৱাকৈ তোৰ বাদেনো আছে কোন? তাকো যদি মোৰ মনৰ কথা কৈ হেৰুৱাবলগীয়া হয়। ইছ, ভয়টো চাটাৰ। মোৰ কিবা এটা হ'লেচোন তইচোন আছই মোক বুজাবলৈ। ঐ, তই মোক আজি এইবোৰ কথা কিয় কৈ আছ? যা, ঘৰ যা। নাযাওঁ, একেবাৰে গুচি আহিলোঁ। মানে চানে নাই, একেবাৰে মানে একেবাৰে। ঐ, তই কেনেবাকৈ ভাং চাং খোৱা নাইতো? অঁ, খালোঁ। তোৰ প্ৰেমত ইমানেই নিচা আছিল যে মই বিয়া ভাঙি গুচি আহিছোঁ। ঐ, একো হৈছেই নাই। বেঙাটো কৰবাৰ একো কথাহে বুজিয়ে নাপায়। ইফালে আকৌ সি মোক ভাল পায়। বৰ একেবাৰে দেৱদাসটো হৈ আছিলি নহয়। এতিয়া গুচি অহাৰ কাৰণে বেয়া পাইছ? মই বিয়া ভাঙি আহিছোঁ। কি? কিন্তু কিয়? বুজিলি নহয় এতিয়া? ঐ বেঙা, কি হ'ল আকৌ? কিবা কবি নে এনে ভেবালৈকে বহি থাকিবি? বুজিলোঁ দে। কি বুজিলি? তাৰমানে মই তোৰ যেন সদায় সদায় ভাঙিব লাগিব আৰু। লাগিবতো। অঁ, মই ঘূৰি অহাৰ কাৰণে মানে তই বেয়া পাইছ? হ'ব দে, যাওঁ ক'ব। ঐ ছোৱালী, ঐ ধেমালি কৰিছোঁ অ'। ঐ ৰচোন। আয়া, কি হ'ল তোৰ? চাওঁ, দুখ পালে নেকি? অকল কি তইহে অভিমান কৰিব পাৰ নেকি? ময়োতো পাৰোঁ। যা, এইটো লাষ্টটো চোৱা তাই। হ'ব দে, নমৰালৈকে তোৰ অভিমান ভাঙি থাকিম। চুপ, একদম মৰা কথা নকবি। তই মোক বহুত ভাল পাওঁ ন? নিজতকৈও বেছি। কিয়? সেই কিয়টো উত্তৰ মই নিজেও নাজানো, কিন্তু বহুত ভাল পাওঁ তোক। মোৰ কলীয়া গোসাঁটো বিষাইছে এৰ। নেৰো বিষাইছে ৰে। নেৰো বুলি কৈছোঁ নহয়, নেৰো। সঁচাকৈ নেৰো নে? নেৰো নেৰ না, নেৰো। সঁচাকৈ নেৰ। নেৰো বুলি কৈছোঁ নহয়।